এজনী বাবলি নহয় নে? কন্যা ৰখাছো ৰখা। বাবলি কি হ'ল কানি আছ? মামাই মোক বহুত অত্যাচাৰ কৰিছে, সেইটো কাৰণে মই পলাই গুচি আহিলো। মোক বচা, মই সেইখন ঘৰলৈ আৰু নাযাওঁ। মাহঁতৰ ওচৰলৈ গুচি যাম মই। তই কি কথা ক'বলৈ আহিছ এইবোৰ? মই আছো নহয়। মই এতিয়া কি কৰো তই ক। মইনো এতিয়া ক'ত থাকিম? মইতো মামাহঁতৰ ঘৰলৈ কেতিয়াও নাযাওঁ, ইমান অত্যাচাৰ কৰিছে মোক। মই মাহঁতৰ ওচৰলৈ যামগে। তই কি কথা ক'বলৈ আহিছ এইবোৰ? তই আমাৰ ঘৰত থাকিবি। নাকান্দিবা, তুমি আমাৰ ঘৰতে থাকিবা। ব'লা এতিয়া আমাৰ ঘৰলৈ। মই নাযাওঁ, মই তোমালোকৰ ঘৰত থাকিব নোৱাৰো। কেলে থাকিব নোৱাৰো? মই লোকৰ ঘৰ এখনত সদায় থাকিব নোৱাৰো। তই মানে মোক লোকৰ বুলি ভাব। হ'লেও তহঁতৰ বৌহঁত আৰু তহঁতৰ মা দেউতাহঁতে কি ভাবে বা? অজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া, সেই মাটিতে কহুৱা বনৰ এবাৰ ৰৈ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। যিটো আৰু ডাঙৰ বোৱাৰী যোৱা ইমান দিন হ'ল, ইমান দিন সিহঁতৰ খা খবৰ এটাও নাই। সিহঁতি আমাক পাহৰিলেই চাগে। ঋতুলেও ছোৱালী এজনী চাব লাগিছিলে পাই। মই জীয়াই থাকোঁতেনে ছোৱালী এজনী বিচাৰি ঋতুলেও ঠিক কৰি থ'ব লাগিব, নহ'বা আকৌ কোনদিনা মৰি থাকো পাত্তা নাই নহয়। মা কি হ'ল? দুইটাই মুখখন ফুলাই ফুলাই আহিছ যে? বাবলি কি হ'ল? বাবলি তুমি কান্দি আছা যে? মা তুমি শুনা দেই, বাবলি ভাগৰ মোমায়েকে হেনো বহুত অত্যাচাৰ কৰিছে, সেইটো কাৰণে তাই হেনো গুচি আহিলে। আৰু এতিয়া থাকিবলৈ তাই ক'তো জেগা নাই, সেইটো কাৰণে মই লৈ আনিলোঁ আমাৰ ঘৰত থাকিবলৈ। সেইটো মোমায়েকটো ইমান বেয়া নে? একো নহয়, তাই আমাৰ ঘৰতে থাকিব, তাই সেইখন ঘৰলৈ যাব নালাগে। মই তাইক তাকে কৈছোঁ, তই আমাৰ ঘৰত থাক বুলি। তাই আকৌ নাথাকে। এতিয়া মই তাইক লৈ আনিছোঁ যেন তেনে জবস্তি কৰি মেলি। এইখনতো তাই নিজৰ ঘৰ বুলি ভাবি ল'লেই হয়। তুমি চিন্তা কৰিব নালাগে, তুমি আমাৰ ঘৰতে থাকিবা। হ'লেও আপোনালোকৰ দেউতাহঁতে আৰু বৌহঁতে কি বুলি ভাবে বা? একো বুলি নাভাবে, তুমিতো মোৰ ছোৱালী গতেই।